হে গাইছ বহুত এবাৰী মন ব্লগ মই আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে ঘৰলৈ যোৱা নাই, ঘৰলৈ যাম বাৰু, মানে মাঘৰ বিহুৰ পিছত যাম। আঘোণতো যাবলৈ আছোঁ, মানে যাম, কামটো কৰি আছোঁ বাৰু, পইচাটো লাগে ন। ইয়াত মানুহ চাওক, বহুত মানুহ আছে। যিমান এটা জোলত 50টা 60টা সেনেকুৱা মানুহ আছে, 10-20টা আছে কিছুমান। আমি মানে আমাৰ গাঁৱৰ মানে 6-7টামান আছোঁ, তাৰপৰা আৰু বেলেগো আছে বাৰু। আপোনালোকৰ জোলকেইটা দেখুওৱা নাই, আৰু মই ইয়ালৈ আহি মানে বেলেগ বস্তু এটা দেখিলোঁ, আপোনালোকক দেখুৱাম বাৰু। কোনো দিনাখন মই বাঁহৰ চুঙাত চাহ খাই পোৱা নাই, ঘৰততো গিলাচ লৈ খাওঁ, আৰু মিঠাই চিঠাইটো খাবলৈ নোপোৱা হ'লোঁ, বিস্কুটো খাবলৈ নোপালোঁ। এই বাঁহৰ চুঙাত চাহ পানী খাওঁ। ধুনীয়াকৈ বনাইছোঁ এইটো মই, চাওক মুখখন, মানে এনেকৈ খাব লাগিব, পানী নাই। কিন্তু এই গৰম চাহ খালে পূৰা মুট চুট পুৰিব পাৰে। আমাৰ বাৰু অভ্যাস হৈ গ'ল বাৰু। এতিয়া দেখুৱাওঁ আপোনালোকক জোলকেইটা। আপোনালোকৰ গাবি বুলি ক'ব লাগিব, আপোনালোকেতো গম নাপাব জোল বুলি। চাওক, ইয়াত বহুত মানুহ আছে, নাগা মানুহ আছে। প্ৰথম আমাৰ জোলটোলৈ যাম। এইবোৰ কেম্প দেখিছে, দৰ্জা চৰ্জা নাই, এনেকৈ ৰাতি শুই থাকোঁ। দেখিছে মানুহ দেখিছে। এইটো নাগা মানুহ, মানে অলপ লাখা গেমা লিখিয়া লাগে, মানে ফ্ৰী ফায়াৰ যোনটো ইউটিউবাৰ। এইটো চাওক, কয়লাৰটো চাওক, মানে কয়লাৰটো ইমান ভাল নহয়। কয়লাৰটো এইবোৰ এনেকুৱা টুকুৰা হ'ব লাগে। কয়লাৰটো বাৰু বহুত কামতে লাগে। দা চা হেৰি কৰে, মানে অসমৰ বাহিৰলৈ যায় বাৰু, ফেক্টৰী চেক্টৰীলৈ। এইটো কয়লাৰ চাওক, আৰু এইকেইটা গাঁত বুলিয়ে ক'ব আপোনালোকে বাৰু, আমি মানে জোল বুলি কওঁ। এইকেইটা গাঁতকেইটা চাওক, পাহাৰটো দেখিছে, মানে পেকিং বনাই আছে এয়া। এইটো আমাৰ জোল। এইটো লাইট জ্বলি আছে বাৰু, ইয়াত জেনেৰেটাৰ ফিটিং হৈ আছে। এইটো মানে চাৰ্জ ইয়াতে লগাওঁ বাৰু, হলডাল লাইট বহাই। আমাৰ জোলটোলৈ সোমাইছোঁ। পোষ্টটো যে দেখিছে, এইটো মানে গছ এজুপি কটা হয়, মানে এগাল কাটে আৰু এটা জোখত কাটি ধুনীয়াকৈ ইয়াত লগাই দিয়ে। চাওক এইটো চাওক, ফাটি থাকিলে এইটো, ইয়াত বহুত পেচা পৰিছে, আৰু তোমাৰ বস্তুৱেইটো ৰাখি থয় ন, বহুত পেচা পৰিছে। চাওক ফাটি গৈছে, আকৌ বেলেগ এযোৰ লগাব বাৰু। কয়লা নাই, অকল মাটি খেদি গৈ আছোঁ, বহুত কষ্ট হৈছে বাৰু। আপোনালোকে কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো চাই ক'ব। মানে ইয়ালৈতো আমাৰ অসমৰ মানুহ প্ৰায়ভাগ কমেই আহে বাৰু, আহে ওচৰৰ মানুহগাল আহে। আপোনালোকেতো আহি ভয়ে খাব, কি দেখিলোঁ বুলিবা। পানীটো বহুত আছে, আমাৰ জোলটোত ইমান পানী নাই, বেলেগ জোলত পানী আছে বাৰু। দেখুৱাম কিমান কষ্ট কৰে মানুহে। চাওক মাটি, এইটো একদম ফাটি গ'লগৈ। সেইকেইটা জোল দেখুৱাওঁ, কোনোবাই গাড়ী মাৰি আছে নেকি দেখুৱাম বাৰু। চাওক বাহিৰলৈ ওলাইছোঁ, চাওক এবাৰ চাওক, আপোনালোকে ভিতৰলৈ সোমালে কেনেকুৱা অনুভৱ কৰিব চাওক। আমিতো কাম কৰি আছোঁ ন ইয়াত, ভিতৰলৈ সোমাই আহি চাওক। এইখন চাঙি মাটি নিছে, এইটো জোললৈ সোমাইছোঁ। বাপৰে বহুত সৰু জোল, আৰু এইফালে গাড়ী মাৰি আছে, আৰু নাযাওঁগৈ ইয়ালৈ, নাগা মানুহ মানে।
ইয়া কাম কৰি আছে বাৰু বহুত দূৰ গৈছে চাওক মাটিৰ তলত কেনেকৈ সোমাই ভিডিঅ' হা এইটোলৈ সোমাইছো এইটো শুকান পুৰা পানী নাই এইটো বাৰু শুকান আছে এইটো যে দেখিছে ন ভালকৈ চাওক মানে 4 ফুটমান হ'ব বাৰু 4 ফুটমান হ'ব মানে আউজি আহিব লাগে মানুহ আউজি আহিব লাগে মানে কঁকালটো বেকা কৰি চাওক এই চাওক এইটো কয়লা মাটিৰ তলত মানে মাটিটোৰ ওপৰত আছে আৰু অলপ ওপৰত অলপ কয়লা আছে বাৰু এইটো কয়লা আছে এইটো তলত কয়লা পুৰা এইডোখৰ পৰা নাই এইডোখৰ পৰা নাই এইডোখৰ পৰা নাই কয়লাটো ধৰিলেগৈ এইডোখৰত ধৰিলে গাড়ীটো চাওক এইটোৱে কাটে এইফালে জোঙাল আছে এইফালে মানে মাটি কাটে এইফালে মাটি কাটে এইফালে মানে কয়লা কাটে আৰু কেনেকৈ কাটে চাওক এই চাই মাৰি কাটে আৰু দেখিছে এইবোৰ চিনবোৰ মানে গাড়ীটি মই আৰু মাটিটো কাটোতে বহুত কষ্ট হয় বাৰু মিস্ত্ৰী ভাগৰ এনেকৈ কাটে আৰু মই লোকৰ মাটি নাকাটো গালি পাৰিব নতুবা এইটো চাওক ইয়াত ধূনাও ওলায় এইটো বাৰু শুকানে জোল এতিয়া বোকান নামিবগৈ লাগিব এটা জোল আছে এইটো দেখুৱাই দিওঁ আপোনালোকক চাওক মই বাহিৰলৈ ওলাই আহি আছোঁ এটা জেনেৰেটাৰ চলি আছে মানে সেইটোৱে মানে লাইট চাইট পোহৰ কৰে এই পোচ কাটি আছে পোচটো জোখৰ কাটি লোৱা হয় তাৰপৰা লগোৱা হয় আৰু এইটো জেনেৰেটাৰ চলি আছে বাৰু আৰু আগলৈ এইকেইটাও জোল আছে এইগাল মানুহ ধেৰ আছে মই এইটোলৈ গৈছোঁ এইটো চাওক বোকা মোৰ চেণ্ডেলযোৰ ইয়াতে খোলকাওঁ চেণ্ডেলযোৰ খোলকাব লাগিব এইটোলৈ চাওক বোকা অকল বোকা আহিছে মানুহ চাঙি ধৰি আছে নি সোমালোঁ এইটো বাৰু অলপ হাইটটো ওখকৈ বনাইছে চাওক হাইটটো চাওক গৈ আছোঁ চাওক আকৌ পানী দি গৈ আছোঁ আমাৰ জোলকেইটা শুকান বাৰু এইটো মানে লাষ্টৰ কাৰণে পানী হৈ গ'ল গৈ আছোঁ মিস্ত্ৰীয়ে কাটি আছে পানী মটৰ এটাই টানি আছে পুইলো ঐ কি হৈছে গোটেই পানী দেখোন পুৰা পানী ন কয়লা নাপানী মাটি ন কাম আমাৰ মিস্ত্ৰী নাই অসমলৈ গৈছে আছাম গৈছে